Hello everyone, আপোনালোক সকলোকে মোৰ YouTube চেনেললৈ স্বাগতম। আজি মই আপোনালোকলৈ লৈ আহিছোঁ এটি ভিডিও লিপষ্টিক swatch and review। তো আজি মই লিপষ্টিক swatch and review কৰিব যোৱা লিপষ্টিকটো হৈছে Lakeme 925 weightless matte house lip and cheek color। So এইটো লিপষ্টিক both lips and cheek আমি দুইটাতে ইউজ কৰিব পাৰো। অলৰেডি আমি হেতু হেক আসলতে আমি ইউজ কৰিয়ে থাকো যে লিপষ্টিক এজ এ ব্লাশ আমি ইউজ কৰো। সো ইয়াতে হেতু ফৰ্মুলাই দিয়া হৈছে। এই লিপষ্টিকটো প্ৰাইসটো হৈছে 675। এটো যদি আপোনালোকে অনলাইনত পাৰচেজ কৰে তেতিয়া হলে অকমান ডিসকাউন্ট লগাই অলপ কমতে পাই যাব। তো হেতু কাৰণে কিনাৰ আগতে আপোনালোকে অনলাইনত চেক কৰি লব। ইয়াৰ পেকেজিংটো এনেকুৱা কমপ্লিটলি এটা কম্পেক্ট পেকেজিঙত আহে, ট্ৰেভেল ফ্ৰেন্ডলি হয়, ইজিলি বেগত কেৰি কৰি আপোনালোকে লৈ যাব পাৰে। কিন্তু ইয়াৰ এটা দুখৰ কথা যে ইয়াৰ সবৰে কালাৰ একেই, মানে শেড ওয়াইজ আপোনাৰ বেলেগ বেলেগ কালাৰ আপুনি চুজ কৰিবলৈ অকমান দিগদাৰ হয়। যদিহে আপোনাৰ এটাতকে বেছি লিপষ্টিক থাকে তেতিয়াহলে আপুনি এনেকৈ পঢ়ি চাব লাগিব কোনটো শেড কি হয়। সো হেতু কাৰণে ইয়াৰ যদি বেলেগ বেলেগ কালাৰৰ শেড থাকিলেহেঁতেন তেতিয়াহলে আৰু ভাল হ'লহেঁতেন। ইয়াৰ ফৰ্মুলাটো ক্ৰিমি মেট এণ্ড ৱেটলেছ ফৰ্মুলা। ইয়াৰ টিপটো ৰাউণ্ড এণ্ড পইণ্টেড হয়। ইয়াত কনভিনিয়েন্ট হয়তো লিপছত শেপ দিবৰ কাৰণে। লিপষ্টিকটো পিগমেন্টেড হয়। ইয়াৰ এটা কোট লগালে এনাফ আৰু দ্বিতীয় কোট লগোৱাৰ দৰকাৰ নাই। কিন্তু লিপষ্টিকটো ট্ৰান্সফাৰ প্ৰুফ নহয়, আপোনালোকে চাব পাৰে। আপুনি যদি অইলি বস্তু খায় তেতিয়াহলে ফেডেড হৈ যাব। কিন্তু বেলেগ লিপষ্টিকৰ নিচিনাকেও একেবাৰে চাৰিওফালে ফেলি নাযায় এইটো লিপষ্টিক। যদি কিবা খোৱাৰ পিছত আপোনালোকে এইটো কেৰি কৰি লৈ যাব আৰু মানে ভিতৰৰ লাইনত অকমান এপ্লাই কৰি ল'লে এইটো হৈ যায়। এতিয়া মই যোনটো লিপষ্টিক লগাইছো সেইটো হৈছে নিউড কুশন। এইটো বহুত ধুনীয়া নিউড কালাৰ হয়, মোৰ বহুত পছন্দ হৈছে কালাৰটো। ইয়াতে ক্লেম কৰা মতে এইটো লিপছ এণ্ড চিক দুইটাতে ইউজ কৰিব পাৰি। সো মই আপোনালোকৰ আগত এইটো চিকত ডেমো কৰি দেখাই দিছো। মইতো ভালকৈ ব্লাছটো এপ্লাই কৰিব পৰা নাই কাৰণ মই এইটো ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ। কিন্তু আপোনালোকে দেখিছে যে ধুনীয়াকৈ ব্লেণ্ড হৈ গৈছে এইটো আৰু কালাৰটো আহি গৈছে। এইটো মই ৰ'জ টাচ শ্বেড ইউজ কৰিলোঁ। চ' আপোনালোকে গোটেইকেইটা শ্বেডৰে এনেকৈ ইউজ কৰিব পাৰিব। এতিয়া মই আপোনালোকক এটা এটাকৈ শ্বেডখিনি ট্ৰাই কৰি দেখুৱাম। আপোনালোকে কোনটো ভাল লাগিছে মোক ক'বলৈ নাপাহৰিব। আৰু আপুনি যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাইছে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।
গোটেইকেইটা লিপষ্টিকে মোৰ ভাল লাগিছে ইয়াৰ ফৰ্মুলা হওক ইয়াৰ যোনটো ক্ৰিমি মেট weightless ফৰ্মুলা মোৰ এইটো ভাল লাগিছে এজ এ ব্লাছো মই আপোনালোকক ইউজ কৰি দেখালোঁ টু কণ্টিনিউট হৈ ইউজ কৰিবলৈ আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব যে আপোনালোকৰ কোনটো শ্বেড ভাল লাগিছে আৰু আপোনালোকে ডেফিনেটলি এইটো ট্ৰাই কৰি চাব পাৰে চ' ভিডিঅ'টোত যদি ভাল লাগিছে তেতিয়াহ'লে প্লিজ লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব থেংক ইউ